সেইটো কাৰণেই কৈছোঁ, সি এতিয়া বৰলা হৈ আছে ন, সি অলৈ তলৈ এনেকৈ গ'লে ওলাই গৈ স্বভাৱটো বেয়া কৰিবই। সি ভাল পোৱা ছোৱালীজনী আপুনি বিয়া কৰাই আনি দিয়ক, তাই তাক ঠিক কৰি ল'ব নহয়। ঘৈণী ভাল হ'লেহে হাজবেণ্ড সদায় ভাল হৈ যায়। চোৱাহে কি কথা কোৱা, আমি মাক বাপেক খালে তাক 26 বছৰে ভাল কৰিব নোৱাৰিলোঁ, আৰু তাই লোকৰ ঘৰৰ ছোৱালী এজনী আহি পেলাই দুদিনতে যে এনেকুৱা স্বভাৱ চৰিত্ৰ বেয়া ল'ৰা এটাক ভাল কৰি দিব, কি কথা কোৱা তুমি? সেয়া দেখিলি নে? তুমিতো মনে মনে থাকা। তুমি মোক এটা কথা কোৱাচোন বাবা, তুমি যে দুজনী ছোৱালী তুলিছা, কাইলৈ যদি সিহঁতৰ বিয়াৰ বয়স হয় আৰু ৰাহুলৰ নিচিনা ল'ৰা এটা সিহঁতক বিয়া কৰাব খোজে, তুমি সিহঁতক ৰাহুলৰ নিচিনা ল'ৰা এটালৈ বিয়া দিবানে? একদম বুকুত হাত থৈ পেলাই মোক কোৱাচোন কথাটো। কি কথা কয় ভিনদেউ? আৰু ইয়াত আপুনি মোৰ ছোৱালীক কিয় টানিছে? সেইটোৱে কথা বুজিছা।